মই খুব আনন্দিত হৈছোঁ যেতিয়াৰ পৰাই চিজফায়াৰ হৈছে, যেতিয়াৰ পৰাই ট্ৰাইপাৰ্টাইট টক হৈছে, এই সময়ৰ পৰাই NDP নেতৃত্ব কৈ আছিলে যে আমাৰ কিছুমান মানুহ ভূটানৰ জেলত আছে, সেইসকলক আনিব লাগে। আৰু সেই কথাটোক লৈ পেলাই তেখেতসকলৰ কৰ্তৃপক্ষৰ লগত আমি বাৰম্বাৰ আলোচনা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও মেছেজ পঠাইছে, ভাৰত চৰকাৰকো আমি জনাইছোঁ। তেনেকৈ আলোচনা কৰি যোৱাকালি তেখেতসকলে এই 6জন NDPৰ লগত ডাইৰেক্ট ইনডাইৰেক্ট জড়িত থকা তেখেতসকলৰ যিখিনি মেম্বাৰ, তেখেতসকলক যোৱাকালি গধূলি ৰিলিজ কৰিছে আৰু তেখেতসকলক আমি লৈ আহিছোঁ। আৰু এতিয়া অসমৰ আমাৰ DGP ডাঙৰীয়া, অসম চৰকাৰৰ পুলিচ বিভাগ, SP বিভাগ, তেখেতসকলৰ কিবা কেছ আছে নেকি, কি আছে কি নাই, বাকী প্ৰক্ৰিয়াটো তেখেতসকলে কৰিব। কিন্তু অসমত শান্তি প্ৰতিষ্ঠা কৰাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো এটা কাম চলি আছে, ইয়াৰ আৰু ডাঙৰ এটা সফল বুলি আমি ক'ব লাগিব। আৰু তেখেতসকলে আজি ভালকৈ ঘূৰি আহি নিজৰ পৰিয়ালৰ লগত থাকিব পাৰিব, কিন্তু আমাৰ কাৰণে এটা সুখবৰ। তেখেতসকলৰ জীৱনটো মংগল হওক, অনাগত দিনত নিজৰ মাতৃৰ লগত, নিজৰ পৰিয়ালৰ লগত ভালভাৱে থাকি পেলাই তেখেতসকলে যাতে ঘৰখন আগবঢ়াই নিয়াৰ লগতে সমাজখনতো ভালকৈ কাম কৰিব পাৰি, বুলি মই কামনা কৰিছোঁ। নেপালত এজন আছে, তেখেতৰ কেছ চলি আছে। আমাৰ মাজতে বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া নেপালত গৈ পেলাই লগ কৰি আহিছে। তেখেতৰ কেছ চলি আছে আৰু নৰ্মেল যিটো প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াৰ দ্বাৰাই কম দিনৰ ভিতৰত তেখেতে ৰিলিজ হ'ব বুলি আমি গম পাইছোঁ। দেশখন চলাবলৈ আমাৰ কিছুমান পিলাৰ আছে, য'ত জুডিচিয়াৰীটো এটা ডাঙৰ পিলাৰ, এক্সিকিউটিভটো এটা ডাঙৰ পিলাৰ। চ' এক্সিকিউটিভ ডিচিশ্যনবিলাক কেতিয়াবা মানে জুডিচিয়াৰী যিটো তেখেতসকলে চায়। আৰু যিটো NDPৰ কেছ আছিলে, সেইটো কিছুমান কেছ আগতে কনভিক্টেড কেছো আছিলে। গতিকে একবাৰ কনভিক্ট হোৱাৰ পিছত ইয়াৰ প্ৰক্ৰিয়াটো বহুতখিনি দীঘলীয়া হয় বা কঠিন হয়। তথাপিতো প্ৰচেষ্টা চলাই থকা হৈছে। যিবিলাক নন হাইনিয়াছ ক্ৰাইম ইতিমধ্যে সেই কেছবিলাক উইথড্ৰ কৰা হ'ল। হাইনিয়াছ ক্ৰাইমৰ ভিতৰতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিবিলাক নেচাৰটো চাই পেলাই উইথড্ৰ কৰিব পাৰে, এইখিনি উইথড্ৰ কৰিব লাগে। আৰু যিখিনি NIA কেছ আছে, এই কেছবিলাক লাহে লাহেকৈ শেষ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ পদক্ষেপ লৈছে। আৰু সেই পদক্ষেপটোৰ দ্বাৰাই সকলো জেলৰ সমস্যাবিলাক সমাধান হ'ব বুলি মই আশা কৰিছোঁ। भुटानाव जोंनि ex-NDP कमरेडफ्रा 6 जेल जानानै दङमोन। बिथांमोननि सोरबाया 15 बोसोर जेल जाबावनांगौ, सोरबाया 10 बोसोर, सोरबाया 12 बोसोर जाबावनो गोनां दङमोन। बेखौ गभर्नमेन्ट अफ इन्डियानि हम मिनिस्ट्रि आरो भुटान गभर्नमेन्टनि हम मिनिस्ट्रि, मोन्नैबो हम मिनिस्ट्रि डिपार्टमेन्टआ सावरायनानै मैया भुटाननिफ्राय बिथांमोना गभर्नमेन्ट अफ इन्डियानिसिम गथायहरनाय जाबाय, भारत सरकारनिसिम। दा भारत सरकारनि आखायाव फैबाय माने भारत सरकारा आयेन बायदियै बिथांमोनखौ खोब खम समनि गेजेरावनो उदां अख्राङाव लाबोगोन। माखासे फर्मेलिटि दङ। बेनि अनगायैबो जोंहा नेपालाव सासे दंबावो, नेपाल गभर्नमेन्टजोंबो गभर्नमेन्ट अफ इन्डियानि हम मिनिस्ट्रिया सावरायगासिनो दङ, बिथांखौबो गोख्रैनो रिलिज। अब्ला मोनसे बाथ्राया कनफार्म, इमप्लिमेन्टेसनाव थानाय दफाफोर बायदियै, इमप्लिमेन्टेसननि थाखाय थानाय दफाफोर बायदियै जोंहा गासैबो दफाखौ जोङो एखे खोब स्पिडआव मावगासिनो दङ। नाथाय बाथ्राया बिदि नङा जे बालाबारिनि खुसेंग्रा जावबानो मोननाय बायदि जों खामानिखौ मावफुंगासिनो दङ। भुटानाव जोंनि ex-NDP कमरेडफ्रा 6 जेल जानानै दङमोन। बिथांमोननि सोरबाया 15 बोसोर जेल जाबावनांगौ, सोरबाया 10 बोसोर, सोरबाया 12 बोसोर जाबावनो गोनां दङमोन। बेखौ गभर्नमेन्ट अफ इन्डियानि हम मिनिस्ट्रि आरो भुटान गभर्नमेन्टनि हम मिनिस्ट्रि, मोन्नैबो हम मिनिस्ट्रि डिपार्टमेन्टआ सावरायनानै मैया भुटाननिफ्राय बिथांमोना गभर्नमेन्ट अफ इन्डियानिसिम गथायहरनाय जाबाय, भारत सरकारनिसिम। दा भारत सरकारनि आखायाव फैबाय माने भारत सरकारा आयेन बायदियै बिथांमोनखौ खोब खम समनि गेजेरावनो उदां अख्राङाव लाबोगोन। माखासे फर्मेलिटि दङ। बेनि अनगायैबो जोंहा नेपालाव सासे दंबावो, नेपाल गभर्नमेन्टजोंबो गभर्नमेन्ट अफ इन्डियानि हम मिनिस्ट्रिया सावरायगासिनो दङ, बिथांखौबो गोख्रैनो रिलिज। अब्ला मोनसे बाथ्राया कनफार्म, इमप्लिमेन्टेसनाव थानाय दफाफोर बायदियै, इमप्लिमेन्टेसननि थाखाय थानाय दफाफोर बायदियै जोंहा गासैबो दफाखौ जोङो एखे खोब स्पिडआव मावगासिनो दङ। होनबा 2016आवहाय हमजानानै जोबथेसालियाव दङमोन। दिनै बिथांमोना उदां जाबाय। थारैनो जोङो ex-NDP हिसाबै जोबोद गोजोननाय मोन्दों आरो स्पेसियेलि गोजोननाय बावहरनांगोन दिनै बिटिआरनि चिफ सार प्रमद बर' सारखौहाय। मानो होनना बुङोबा बिथाङा दिनै दुखु खस्थ' बहुद
खालामनानैब्लाबो सावरायलायनायनि गेजेरजोंहाय दिनै रादाय खालायनानै बिथांमोनखौ दिनै एगारनायाव साक्सेसफुल जाबाय। थारैनो जोङो गासै बारग' आफादनि जानानै सारनिसिम गोजोननाय बावहरो आरो दिनै बिथांमोनखौ लांनो थाखायबो दिनै सारा गावनो खुद फैदों आरो बिनि थाखायबो आरो गोजोननाय बावहरबावो। थ' दिनै बिथांमोना उदां अख्राङाव फैबाय, थारैनो मोजां जाबाय आरो जों सारजोंबो सावरायदों, चिफ सारजों। बिथाङा बुंदों जे फैबाय थानाय समाव माखासे जोबथेसालियाव दं जोंहा सेन्ट्रेल जेलाव, दा बिथांमोननि थाखायबो खामानि मावगासिनो दं होननानै सारा फोरमायदों आरो थाबैनो बिथांमोननि उदां अख्राङाव फैनायाबो बियो रोखा जानो थांगासिनो दङ। गोजोन्थों।